खुलुमबाय स्टुडिअ आं रबिन बसुमतारी बिटिआरनि लेङाइ गाहाय मावफुं सोद्रोमा गबिन्द चन्द्र बसुमतारीनि बाख्नायजाथाव हाबाफारि 1 नं गराइबारि गामिनि गोबाव समनिफ्रायनो गाज्रि जाना थानाय दालांखौ मावफुंना होदों गबिन्द चन्द्र बसुमतारी बिथाङा नंगौ बिटिआरनि लेङाइ गाहाय मावफुं सोद्रोमा गबिन्द चन्द्र बसुमतारीया 38 नं भैरबकुन्द बियाबनि सिङाव थानाय सनाय भिसिडिसिनि 1 नं गराइबारि गामिनि गोबाव बोसोरनिफ्रायनो गाज्रि जाना थानाय लामाखौ मावफुंनानै होदों 1 नं गराइबारि गामिनि थागिबिफोरनि फोरमायनाय बायदिब्ला बे गामियाव बिपि बा 17 बोसोर सरकार बारलांनायनि उनावबो दालां गंसेखौनो बानायना होआसै नाथाय दिनैसो गबिन्द चन्द्र बसुमतारी बिथांनि अननायाव बे दालाङा जाफुंसिगोन होनना जों फोथायनो हायो जों सावथालखायनो जोंखौ मोजां नुयिखायनो जों बुरबकखायनो जोंखौ रावबो पार्टिया नायसना जेबो होआ होनना सानोमोन नाथाय दिनै इउपिपिएलआ जोंखौ नायसनबाय रिहन दैमारिया बेसेबा गोबाव एमएलए आरो मन्त्रि जानायनि उनावबो जोंखौ नायख्लेंना दोन्दोंमोन होनना खौरांगिरिनि गेजेरजों फोरमायथिदों 1 नं गराइबारि गामिनि थागिबिफोरा दानिया फैदो 1 नं गराइबारि गामिनि थागिबिफोरा खौरांगिरिनि गेजेरजों मा बाथ्रा बुंथिबावखो फै जों आबुङै मिथिना लानि মোৰ মনত ভাল লাগিছে আজি পোন প্ৰথমবাৰে ইয়াত দলং হ'ব 18 বছৰ 17 বছৰ চলাইছিল কিন্তু দলংটো মাত্ৰ প্ৰস্তাৱ মাত্ৰ আনি থৈছিল আৰু ফিটা চিটা কাটাৰ পিছত ৰাতিৰ ভিতৰত লোকাল কিন্তু আমাৰ দলংখন নহা হৈ থাকিল আৰু ইমান দিন চলাৰ পিছত আৰু মইতো জন্মৰ পৰাও আজিহে এই দলংটো হ'ব বুলি আশা কৰিছিলোঁ মই এনেকৈ ভাবিছিলোঁ চান্তাল গাঁৱত যেনেকৈ দলং নহয় আগতে এনেকৈ ভাবিছিলোঁ চান্তাল গাঁৱত পাৰ্টিৰ মানুহ বিয়া পায় চান্তাল বোলে সৰু পিছ পৰা জাতি না এইটোৰ কাৰণে এইবাৰ হৈছে এইটোও ভাল আৰু যিটো ইউপিপিএলে আজি হ'ব আৰু তাকো আমি ভোট দি দিম যাতে আমাৰ দলং হোৱাৰ পিছত আৰু ৰাস্তাও ভাল কৰি দিব তাৰপিছত আৰু সৰু সুৰা দলংটোৰ পিছত আকৌ আমি উত্থাপন কৰিম তাৰমানে এনেকুৱা কথা হৈ গ'ল মাজুলীত ইমান বেকৱাৰ্ড জেগা তাতে ৰাস্তা হ'ল ভাল ৰাস্তা হৈ গ'ল আমাৰ এইখিনি ইমান একদম ব্ৰিটিছৰ যুগৰ গাঁও এইটো দলং নোহোৱাৰ কাৰণে মই এনেকুৱা ভাবিছিলোঁ চান্তাল গাঁৱত নহ'ব বহুত বেছিভাগে এনেকৈ চাইছিলোঁ চান্তাল গাঁৱত নিদিয়ে বোলে আজিও প্ৰমাণ কৰিছোঁ ইউপিপিএল চৰকাৰ ভালেখিনি আমাকো চাইছে এইখিনি কৈ মই আগৰ সময়ত আগতে ধৰক কংগ্ৰেছ আছিল তাৰপিছত এই যেতিয়া BTC হৈ গ'ল তেতিয়া BPF চলাইছিল MCLত ধৰক আগতে পুনৰ কান্তত দুইবাৰে আছিল তাকো কিবা এটা কাগজ দিয়া হৈছিল তাৰপিছত আহিল ৰেপেনটো ফিটা চিটাটো কাটা হ'ল দলং কাটি পেলাই এক ৰাতি থকাৰ পিছত এইটো আচল প্ৰচাৰটো পলাল হয় তাৰপিছত ভাবিলোঁ বেলেগত কিন্তু সম্পূৰ্ণ ভাল হৈছে বেলেগ গাঁৱত আমাৰ জাতি নহা থাকাত কিন্তু আমাৰ জাতি থাকাত এই অৱস্থা এইটো কাৰণে যিজনে আমাক ৰাস্তা ঘাট দিব ৰাইজৰ কাৰণে তাকে আমি ভোট দিম যোৱা সময়ত প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰীক বড়োৰ বাহিৰে অন্য জাতিয়ে ভোট দি জিকাইছিল বুলি কৈছিল কিন্তু আপোনালোকক নাচালে নেকি তেওঁ মন্ত্ৰী হৈ থাকিল তেওঁ 10 বছৰ মন্ত্ৰী হৈ থকাত বেলেগত চাইছে কিন্তু আমাৰ গাঁৱত হোৱা নাই আমি ইয়াতে আছোঁ ডেকা জাতি আৰু অকল চান্তাল আৰু অলপ সেইফালে অলপ নেপালী আছে চান্তাল মানুহ অলপ বেছি তথাপি সেইটো বেছি থকাৰ কাৰণে মোৰ মতে এনেকৈ ভাবিছিলোঁ আমাৰ ইয়াত নিদিয়ে সুবিধা নিদিয়ে বড়োটো আছে বড়োটো 3 ঘৰে আছে ডেকা মানুহ অলপ আছে নেপালী অলপ আছে চান্তাল সংখ্যা অলপ বেছি সেইটোৰ কাৰণে চোৱা নাই বুলি ভাবিছিলোঁ বহুত দিন আহিলেওতো এনেকুৱা মোৰ মুখত আহি পোৱা নাই মই আগতেও আমাৰ সমাজৰ এটা মন্দিৰ আছে মাঝি থান বুলি কয় তাৰ কাৰণে আমি কাগজ লিখি পেলাই দৰখাস্ত দিছিলোঁ কিন্তু দিয়াৰ সময়ত যেনেকুৱা দিছিলোঁ আৰু মোৰ ফালে চোৱা নাই বেলেগ ফালে চাইছে বেলেগ ফালে এহেঁতত আৰু পেলে চালে ৰিহন দৈমাৰী তাৰপিছত ভাবিলোঁ আমাৰ চান্তালটো অলপ বেয়া দেখা পায় বুৰ্বক দেখা পায় খালী মাত্ৰ ভোট লাগে কামটো নহয় নিৰ্বাচনত আমি এতিয়া দলংটো এতিয়া বনোৱা অৱস্থাতে আমি যিজনে আমাৰ দলংটো বনাই দিব তাকে আমি ভোট দিম আজি কোনে দিছে বুলি ভাবিছে আপুনি আজি মোৰ মতে এনেকৈ কোৱা মতেতো কেন্দ্ৰৰ পৰা আহিছে কেন্দ্ৰতো আহিলে কি হ'ব আচল হেণ্ডেলটো গোবিন্দে চলাই আছে গোবিন্দে ঠিক হেণ্ডেলত আমাৰ পিনে মোক কৰি ল'লা মোক কৰাৰ কাৰণে আমাৰ এইটো দলংটো পাইছোঁ মোৰ মতে গোবিন্দে ছাৰে আমাক দলংটো দিছে
নহ'লেতো কেন্দ্ৰৰ পৰা আহিলে কি হ'ব বেলেগ ফালে মোক কৰি দিলেতো বেলেগ ফালে গ'লে হয় এইটোৰ কাৰণে আমাৰ ফালে মোক কৰাৰ কাৰণে তাকে আমি ধন্যবাদ কৰিছোঁ ধান পোৱাৰ কাৰণে মই ইয়াতে আগতে ইয়াত নাছিলোঁ সোণাৰীত আছিলোঁ ইয়াতে অহাটো এতিয়া হ'ল 30 বছৰ অলপ বেছি 40 বছৰ হৈ আছোঁ ইমান দিনৰ পৰা মই অসুবিধা ভুগি আছিলোঁ এইটো ৰাইজৰ লগত ময়ো বহুত আনন্দ পাইছোঁ এই দলংখন হোৱাৰ পিছত বহুত চৰকাৰ আহিল গ'ল আহিল গ'ল সেই আগতো গ'লেই তেওঁলোকে কৰা আছিল কৰা নাই এইবিলাকতো কৰা আছিলে দলঙে নহয় ৰাস্তা ৰাস্তা পদূলিটো আৰু আগত আছে ৰাস্তা এইটো ৰাস্তা খালী অকল দলং মাত্ৰ নহয় ৰাস্তাটো আমাৰ এই বান্দাৰগুৰি ৰাস্তাৰ লগত জইন আছে আমি এইটো হোৱাৰ পিছত আকৌ চৰকাৰ ভালে থাকে আকৌ বিচাৰিম আগফালে সমস্যাবোৰ আপোনালোকৰ আজি সম্পূৰ্ণ হ'বলৈ গৈ আছে কাক ধন্যবাদ দিব স্পেচিয়েলি এতিয়া যোন পাৰ্টীয়ে দিছে তেওঁকে ধন্যবাদ দিব লাগিব কোনে দিছে এতিয়া মানে UPPলে দিছে গোবিন্দ বসুমতাৰী দিছে তেওঁকে ধন্যবাদ দিব লাগিব যাৰ পৰা পাইছোঁ আমি তেওঁকে ধন্যবাদ দিব লাগিব